নমস্কাৰ পাতিৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ 30 ডিচেম্বৰত আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচী বাতিল হয় আমি এই মুহূৰ্তত জনাই আছোঁ 30 ডিচেম্বৰত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে জনাইছিল অসম বন্ধৰ এই আহ্বান ইয়াৰ পিছতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন গ্ৰেপ্তাৰ হোৱা সকলৰ মুক্তিৰ দাবীত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে জনাইছিল অসম বন্ধৰ এই আহ্বান বা আমি সমিতিত জনাই আছোঁ পৰীক্ষাৰ্থীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে 30 তাৰিখে যি বন্ধ আছিল লগতে 30 ডিচেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া আছুৰ গণসমাৱেশত সমৰ্থন জনাই বন্ধ কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বন্ধৰ পৰৱৰ্তী কৃষক শ্ৰমিক উন্নয়ন পৰিষদে গ্ৰহণ কৰিব অন্নখন ধৰ্মঘট পৰীক্ষা 30 ডিচেম্বৰত আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচী বাতিল কৰা হৈছে আমি পুনৰবাৰ জনাইছোঁ 30 ডিচেম্বৰত যি আহ্বান জনাইছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলৰ মুক্তিৰ দাবীত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে জনাইছিল অসম বন্ধৰ এই আহ্বান আৰু এই 30 তাৰিখে জনোৱা বন্ধৰ আহ্বান ইতিমধ্যে বাতিল কৰা হৈছে।